নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম। আপোনালোকে মোৰ চেনেলটো যদি ভিডিঅ'খিনি ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰি দিব। মই এতিয়া পোনপ্ৰথমে মেইন পইণ্টলৈ আহিছোঁ। আমাৰ অসমত বহুতো নিবনুৱা আছে ঘৰতে। তেওঁলোকে এখন ধুনীয়াকৈ এখন ফাৰ্ম, ব্ৰইলাৰ ফাৰ্মেই হওক বা লোকেল মুৰ্গীৰ ফাৰ্ম এখনেই খুলিব পাৰে। যদিহে তেওঁলোকৰ সাঁচতীয়া ধন হিচাপে আছে, তেওঁলোকে এখন 1000 কেপাচিটিৰ ফাৰ্ম কোম্পানীৰ আণ্ডাৰত তেওঁলোকে খুলিব পাৰে। মোৰ এইখন বাৰু কোম্পানীৰ আণ্ডাৰতে এখন ফাৰ্ম মই দেখুৱাইছোঁ আপোনালোকক। এইখন ফাৰ্ম আপোনাৰ বহল আছে 24 ফুট আৰু দীঘল আছে আপোনাৰ 130 ফুট। এইখন ফাৰ্ম প্ৰথমতে বহুত খৰচ হয়। এখন ফাৰ্ম যেতিয়া বনোৱা হয় বহুত খৰচ হয়, বহুত টকা ইনভেষ্ট কৰিব লগা হয়। সেয়া পইচা উঠি যায় 1-2 বছৰতে। ঠিকে দিছোঁ, আপোনালোকে এখন সৰু ফাৰ্ম খোলক, 1000 কেপাচিটি ধৰা ফাৰ্ম এখন খোলক। 70 ফুট দীঘল, বহল 24 ফুট, 1000 কেপাচিটি ফাৰ্ম এখন খোলক। বেছি টকা নাযায়, খুব বেছি 1-1.5 লাখ টকা যাব। আপোনালোকে ভালদৰে চাচুনৰ পৰা বুলি আদি কৰি 1-1.5 লাখ টকা যাব। ভালদৰে সেইখন ফাৰ্মকে সৰুখনকে প্ৰথমতে কৰক। তাৰপিছত আপোনালোকে যদিহে স্বাৱলম্বী হয় তেতিয়া আকৌ এখন ডাঙৰ ফাৰ্ম খোলক। আৰু কষ্টটো আছেই, মানুহৰ জীৱনত কষ্ট নাথাকিলে কেনেকৈ হ'ব? কষ্ট কৰিলেহে ধন উপাৰ্জন কৰিব পাৰিব আপোনালোকে। সেইটোৱে মই মোৰ ফালৰ পৰা টিপছটো দিলোঁ। যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।